নমস্কাৰ সকলোকে আসাম জব টক্স ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি আমি এই ভিডিঅ'টিত এভাৰেজ অৰ্থাৎ গড়ৰ পাৰ্ট 3 আলোচনা কৰিম। ইয়াৰ পূৰ্বতে মই ইয়াৰ পাৰ্ট 1 আৰু পাৰ্ট 2 আলোচনা কৰিছোঁ। যদি তোমালোকে সেই ভিডিঅ'কেইটা চোৱা নাই তেন্তে চাই ল'বা। সো বন্ধু বান্ধৱীসকল, আমি আসাম পুলিচ ABUBৰ কাৰণে মোষ্ট ইম্পৰ্টেণ্ট এভাৰেজৰ কুৱেশ্যন কেইটা লৈ আহিছোঁ আজি। সো বন্ধু বান্ধৱীসকল, পলম নকৰাকৈ আজিৰ এই ভিডিঅ'টি আৰম্ভ কৰোঁ। আজিৰ ভিডিঅ'টিৰ প্ৰথম কুৱেশ্যন হ'ল A, B আৰু Cৰ গড় বয়স 40 বছৰ। যদি B আৰু Cৰ গড় বয়স 35 বছৰ হয় তেন্তে এৰ বয়স হ'ব। চোৱা, এই ধৰণৰ কুৱেশ্যন আমি ছেকেণ্ডতে কৰিব পাৰোঁ। চোৱা, কি কৰিবা প্ৰথমতে চোৱা, A, B আৰু C মানে তিনিজন মানুহ দিয়া আছে। তাৰ গড় বয়স কিমান বুলি কৈছে? 40 বছৰ বুলি কৈছে। তো তিনিজন মানুহৰ লগত যদি তোমালোকে গড়টো পূৰণ কৰি দিয়া তেনেহ'লে আমি কি পাম? টোটেল ইহঁতৰ কি যোগফলটো পাম, বছৰৰ বয়সৰ যোগফল পাম। তো 3 4 গুণ কিমান হ'ব? 120 হ'ব। তাৰপিছত কি কৰিবা? কি কৈছে? যদি B আৰু Cৰ গড় বয়স 35 বছৰ হয় বুলি কৈছে। B আৰু C মানে কি? কেইজন মানুহ আছে? দুইজন মানুহ। 2 লিখি দিয়া। পূৰণ গড় কিমান দি আছে? 35। তো এইকেইটা কি পূৰণ কৰি দিবা। পূৰণ কৰিলে কিমান পাম? 35 2 গুণ 70। এতিয়া 120ৰ পৰা যদি 70 মাইনাছ কৰি দিয়া, মানে 120ৰ পৰা যদি 70 মাইনাছ কৰি দিয়া, কিমান পাম আমি? 50 পাম। সো এইটোৱে কি ৰাইট এনচাৰ হ'ব, 50 বছৰ। নিশ্চয় বুজি পাইছা। এটা নেক্সট কুৱেশ্যন কৰোঁ। কুৱেশ্যন নম্বৰ 2। এতিয়া কি কৈছে চোৱা, এটা শ্ৰেণীত 9জন ছাত্ৰৰ গড় বয়স 22 বছৰ। যদি শিক্ষকৰ বয়স যোগ কৰা হয় তেতিয়া গড় বয়স 1 বছৰ বাঢ়ি যায়, তেন্তে শিক্ষকৰ বয়স উলিওৱা। সো এইটোও প্ৰায় আগৰ নিচিনাই। কি কৈছে? 9জন মানুহ দিছে বা ছাত্ৰ দিছে। তাৰপিছত কি কৈছে? গড় বয়স কিমান বুলি? 22 বুলি কৈছে। এইটো পূৰণ কৰি দিয়া। পূৰণ কৰিলে কিমান হ'ব? 9 2 গুণ 18, 9 2 গুণ 18 19। তাৰপিছত কি কৈছে চোৱা, যদি শিক্ষকৰ বয়স যোগ কৰা হয়, মানে চোৱা, আগতে 9জন মানুহ আছিল, তো আকৌ শিক্ষকো আহি গৈছে, মানে কিমানজন মানুহ হ'ল? 10জন। পূৰণ। তাৰপিছত চোৱা, গড় বয়স 1 বছৰ বাঢ়ি যায়, মানে আগত যিমান আছিল 22 আছিল, তো এতিয়া আৰু 1 বাঢ়ি গ'ল, মানে কিমান হ'ব? গড় বয়স কিমান হ'ব? 23 হ'ব। নিশ্চয় বুজি পাইছা। এতিয়া একেটা পূৰণ কৰিলে কিমান পাম আমি? 230 পাম। এতিয়া কি কৰিবা? এই 230ৰ পৰা 198টো কি মাইনাছ কৰিবা। মাইনাছ কৰিলে আমি কিমান পাম? ইফালে 2 আৰু ইফালে 3, 32 পাম। সো ৰাইট এনচাৰ হ'ব অপশ্যন A। নিশ্চয় বুজি পাইছা। এতিয়া নেক্সট কুৱেশ্যন কৰোঁ। কুৱেশ্যন নম্বৰ 3। এইটো কি কৈছে চোৱা, 5টা সংখ্যাৰ গড় 26। যদি এটা সংখ্যা বাহিৰ কৰি দিয়া হয় তেতিয়া গড়টো 23 হয়। বাহিৰ কৰা সংখ্যা কিমান? চোৱা, 5টা সংখ্যাৰ গড় বুলি কৈছে। 5 × 26 পূৰণ কৰিলে কিমান হ'ব? 5 6 গুণ 30, 5 2 গুণ 10, তো কিমান হ'ব? 130 পালোঁ। তাৰপিছত কি হৈছে চোৱা, যদি এটা সংখ্যা বাহিৰ কৰি দিয়া হয়, মানে আগতে সংখ্যা কেইটা আছিল? 5টা আছিল, তো এটা সংখ্যা কি বাহিৰ কৰি দিয়া হৈছে, তো কিমান হ'ব? সংখ্যা কেইটা হ'ব? 4টা। নিশ্চয় বুজি পাইছা। তাৰপিছত গড়টো কিমান হয়? এটা সংখ্যা বাহিৰ কৰি দিয়াৰ পিছত গড়টো কিমান হয়? 23 হয় বুলি কৈছে। তো 23 লিখি দিলোঁ। এইটো ইনটু কৰি দিয়া। 3 4 গুণ 12, 4 2 গুণ 8 1 9। তো এতিয়া কি এইটো 130ৰ পৰা 92টো মাইনাছ কৰি দিলে হ'ল। তো মাইনাছ কৰিলে কিমান পাম আমি? এতিয়া 8, তাৰপিছত 12ৰ পৰা 9 গ'লে কিমান হ'ব? 3। তো ৰাইট এনচাৰ হ'ব কিমান? 38 হ'ব। নিশ্চয় বুজি পাইছা। এতিয়া নেক্সট কুৱেশ্যন কৰোঁ। কুৱেশ্যন নম্বৰ 4। এইটো চোৱা, কি হৈছে, 30টা সংখ্যাৰ গড় 20। যদি এক মিনিট, এই কুৱেশ্যনটো অলপ টাইপ কৰোঁতে ভুল হৈছে। যদি এইটো কি আছে? 32 বুলি আছে যে, এইটো ইয়াত 69টো নহয় দেই। যদি 32 আৰু 36 সংখ্যা দুটা বাদ দিয়া হয় তেন্তে বাকী কেইটাৰ গড় হ'ব? কি হৈছে? 30টা সংখ্যাৰ গড় দিয়া আছে। 30টা সংখ্যাৰ গড় দিয়া আছে কিমান? 20। তো ইনটু কৰিলে কিমান পাম? 3 2 গুণ 6, 600 পাম। তাৰপিছত কি কৈছে? 6টো 32 আৰু 36 সংখ্যা দুটা বাদ দিয়া হৈছে, মানে বাদ দিয়া মানে কি? গোটেই যোগফলৰ পৰা কি এই দুটা বাদ দিব লাগিব। তো 32 আৰু 36 যোগ কৰিলে কিমান পাম? আগতে এইটো কৰি লওঁ। 36 যোগ কৰিলে কিমান পাম? 6 2 8,
68 পাম। তো এই 68 কি আমি বাদ দিব লাগিব, ক'ৰ পৰা বাদ দিম 600 পৰা এইখিনি বাদ দিম, বাদ দিলে কিমান পাম আমি ইফালে 2 ইফালে কিমান থাকিব 9 পৰা 6 গ'লে 3 আৰু ইফালে 5 আমি কিমান পালোঁ 5 3 2। এতিয়া চোৱা কি কৰিম, তো বাদ দুটা বাদ দিয়া হ'ল, তাৰপিছত কি কৈছে তেন্তে বাকী কেইটাৰ গড় উলিওৱা, মানে গড় ওলাব লাগিব। টোটেল আমি যোগফল কিমান পাইছোঁ 532 বাই গড় মানে কি যিমানটা সংখ্যা আছে তলত বহিব, সংখ্যা কেইটা আছে দুটা সংখ্যা বাদ দিয়া হৈছে। তো আগতে কিমানটা সংখ্যা আছিল 30টা বুলি কৈছে, তো দুটা বাদ দিম, তো বাদ দিলে কিমান হ'ব 28টা হ'ব। এইটো দি হৰণ কৰি দিলে হ'ল। হাতে দি কেইবাৰ যাব 4 বাৰ, নিশ্চয় বুজি পাইছা। এবাৰ হাতে দি 53 কেইবাৰ যাব 7 বাৰ, 7 7 গুণ যেহেতু 49, তো থাকিব কিমান ইফালে 42 কিবা যাব 6 বাৰ। এবাৰ হাতে দি 4 দি 76 কেইবাৰ যাব, হাতক যাব এবাৰ আৰু ইফালে থাকিব কিমান 36 যাব কিমান 9 বাৰ। সো ৰাইট এনসাৰ কিমান হ'ব 19, ইয়াৰ ৰাইট এনসাৰ হ'ব। নিশ্চয় বুজি পাইছা। কেনেকৈ কৰিলে একবাৰ কৈ দিওঁ কি যিমান সংখ্যাকেইটা আছে আৰু গড়টো কি পূৰণ কৰি দিলোঁ, পূৰণ কৰিলে কিমান পালোঁ 600 পালোঁ। তাৰপিছত 32 আৰু 36টো বাদ দিব কৈছে, তো যোগফলৰ পৰা কি এইটো সংখ্যা দুটা বাদ দি দিলোঁ, বাদ দিম বুলি কিমান হ'ল 532 হ'ল। তো 532ক 28 কি হৰণ কৰিছোঁ, নিশ্চয় বুজি পাইছা। কাৰণ গড়টো কেনেকৈ ওলায় গোটেইকেইটা সংখ্যাৰ যোগফল, তো যোগফল কিমান হয় 532 আৰু তলত কিমান হয় যিমানটা সংখ্যা আছে ইমানটা সংখ্যাৰে হৰণ। 30টা সংখ্যা আছিল প্ৰথমতে, তাৰপিছত দুটা সংখ্যা বাদ দিয়া হৈছে, সেইকাৰণে 28টা হ'ল, সেইকাৰণে 28 দি হৰণ কৰি দিছোঁ। নিশ্চয় বুজি পাইছা। এতিয়া নেক্সট কুৱেশ্যন কৰোঁ, কুৱেশ্যন নম্বৰ 5। এ আৰু বিৰ উপাৰ্জন 150 টকা, মানে কি দুজনৰ উপাৰ্জন। এ আৰু বি মানে কি দুইজন আছে আগৰ নিচিনাকৈ, 2 পূৰণ 150 হ'লে কিমান হ'ব 300 হ'ব। তাৰপিছত কি কৈছে বি আৰু চিৰ গড় উপাৰ্জন 250, মানে বি আৰু চি মানে কি দুইজনেই আছে, কিমান বুলি কৈছে 250। তো কিমান হ'ব যোগফল দুইজনৰ কিমান উপাৰ্জন কিমান হ'ব 500 হ'ব। তাৰপিছত কি কৈছে এতিয়া তেন্তে এ বি চি আৰু ডিৰ গড় উপাৰ্জন হ'ব, মানে চাৰিওটাৰে কি গড় উপাৰ্জন বুলি দিছে। তো চাৰিওটাৰ যোগফল যোগ কিমান হ'ব, উপাৰ্জনৰ যোগ কৰিলে কিমান পাম, এইকেইটা প্ৰথম দুজনৰ 300 আৰু পিছৰ দুজনৰ 500, তো গোটেইকেইটাৰ যোগফল কিমান হ'ব উপাৰ্জনৰ 800 হ'ব, 500 যোগ 300 800 হ'ব। তো গড় কিমান কেনেকৈ ওলাম, সংখ্যা কেইটা আছে 4টা, এ বি চি আৰু ডি বুলি কৈছে, তো কি 4 দি হৰণ কৰি দিম, 4 দি হৰণ কৰিলে কিমান পাম 4 দি 2ক 8ক এবাৰ যাব 2 বাৰ আৰু 2টা শূন্য, তো 200 ইয়াৰ গড় উপাৰ্জন হ'ব। নিশ্চয় বুজি পাইছা। এতিয়া নেক্সট কুৱেশ্যন কৰোঁ, কুৱেশ্যন নম্বৰ 6। এইটো কি হৈছে চোৱা, 15টা সংখ্যাৰ গড় 20 আৰু 10টা সংখ্যাৰ গড় 15, তেন্তে আটাইকেইটা সংখ্যাৰ গড় হ'ব বুলি কৈছে। আগৰ নিচিনাই প্ৰায় 15টা সংখ্যাৰ গড় 20 বুলি কৈছে, তো পূৰণ কৰিলে কিমান হ'ব 15 2 গুণ 30 300। তাৰপিছত কি কৈছে আকৌ 15টা সংখ্যা 10টা সংখ্যাৰ গড় 15 বুলি কৈছে, 10টা সংখ্যাৰ গড় 15, তো কিমান হ'ব 150 পাম, তেন্তে আটাইকেইটা সংখ্যাৰ গড় হ'ব। তো আগতে কি আটাইকেইটা সংখ্যাৰ যোগফল কিমান হ'ব, যোগফল কৰিলোঁ, গড় কেনেকৈ ওলায় গোটেইকেইটা সংখ্যাৰ যোগফল, তাৰপিছত কি যিমানটা সংখ্যা আছে সেইকেইটা সংখ্যাৰে হৰণ। এটা মই পাৰ্ট 1ত বুজাইছোঁৱে। তো 300 আৰু 150 যোগ কৰিলে কিমান হ'ব 450, 450 কি তলত কিমান কিমান বহিব যিমানটা সংখ্যা আছে সিমানটা বহিব। প্ৰথমতে কেইটা সংখ্যা আছিল 15টা সংখ্যা, তাৰপিছত কি কৈছে 10টা সংখ্যা, তো 15 যোগ 10 কিমান হ'ব 25টা সংখ্যা। এবাৰ 25ক 5 কিবাৰ যাব 5 বাৰ আৰু 45ক 9 বাৰ আৰু এটা শূন্য। এবাৰ 5 দি 90ক কিবাৰ যাব 9ক যাব 1 বাৰ আৰু ইফালে কিমান 40, তো কিবা যাব 18 বাৰ যাব। সো ৰাইট এনসাৰ হ'ব ইয়াৰ অপশ্যন বি। নিশ্চয় বুজি পাইছা। এইখিনিতে জনাই দিওঁ যে আমাৰ এই ভিডিঅ'টিত আসাম পুলিচ ABUBৰ মেথছৰ চেপ্টাৰ ৱাইজ কৰি দিয়া হৈছে, যিবোৰ চিলেবাছ আছে। তোমালোকে এতিয়া যদি সেই ভিডিঅ'কেইটা চোৱা নাই চাই ল'বা। এতিয়া মই নাম্বাৰ ছিষ্টেম বুজাইছোঁ, যিটো সংখ্যা প্ৰণালী বুলি কয়। LCM HCF চাবা, লসাগু গসাগু ইয়াৰ পৰা দুটা কুৱেশ্যন আহে, এইটো মই বুজাইছোঁ। ৰেচিঅ' এণ্ড প্ৰপৰ্চন চাবা, ইয়াৰ পৰা কুৱেশ্যন আহে। অনুপাত সমানুপাত যিটো কয়, ফ্ৰেকশ্যন বুজাইছোঁ, যিটো কিবা কয়
ভগ্নাংশ বুলি কয়। তাৰপিছত ডেচিমেল চাবা, দশমিক। তাৰপিছত চাবা তোমালোকে পাৰ্চেণ্টেজ চাবা, পাৰ্চেণ্টেজৰ পৰা 2টা কুৱেশ্যন আহে প্ৰায়, এইটো ভালদৰে বুজাই দিছোঁ, ভালদৰে চাবা। তাৰপিছত কি প্ৰফিট এণ্ড লছ চাবা, তাৰ পৰাও মই বুজাই দিছোঁ। তাৰপিছত চাবা মেনচুৰেশ্যন, ভালদৰে চাবা, ইয়াৰ পৰা 2টা বা 3টা কুৱেশ্যন আহে, এইকেইটা ভালদৰে চাই ল'বা, একেবাৰে সহজকৈ মই বুজোৱা আছে। তো আজি 7 নম্বৰ কুৱেশ্যনটো কৰোঁ। ইয়াতে কি হৈছে চোৱা, 20 জন ল'ৰাৰ গড় বয়স 15 কিলোমিটাৰ, গড় ওজন 15 কিলোগ্ৰাম আৰু 10 জনীৰ ছোৱালীৰ গড় ওজন 10 কিলোগ্ৰাম, তেন্তে সংযুক্ত গড় ওজন হ'ব, মানে কি গোটেইকেইটাৰ কি গড় কিমান হ'ব বুলি কৈছে। আগৰ নিচিনাকৈ 20 পূৰণ 15, এইটো ল'ৰাৰ গড় ওজন, মুঠ গড়ৰ যোগফল ওলাম, কিমান হ'ব 15 × 300। তাৰপিছত কি হৈছে 10 জনী ছোৱালীৰ গড় কিমান 10, তো কিমান হ'ব 300 100 400 হ'ল। তো 400 ইহঁতৰ কি মুঠ মুঠ ওজন 400। তাৰপিছত কি দি হৰণ কৰি দিম, কিমানজনী মানুহ আছে, কিমানজন মানুহ আছে, প্ৰথমতে 20 জন ল'ৰা, তাৰপিছত কি 10 জনী ছোৱালী। তো কি দি হৰণ কৰি দিম, 30 দি হৰণ কৰি দিম, 0 আৰু 0 কেঞ্চেল। তো 3 দি 4 40ক হৰণ কৰি দিম, 3 দি 4 কেইবাৰ যাব, একবাৰ, থাকিব কিমান 10, তো 13 বাৰ যাব, তো দশমিক বহিব, দশমিক বহিলে আৰু কি 3 এনেকৈ ওলাই থাকিব। তো কি হ'ব 13 পইণ্ট কি পাম, 13.33 পাম। চ' ৰাইট এনচাৰ হ'ব অপশ্যন চি। নিশ্চয় বুজি পাইছা। এতিয়া আমি নেক্সট কুৱেশ্যন কৰোঁ, কুৱেশ্যন নম্বৰ 8। ইয়াতে কি কৈছে, 10টা সংখ্যাৰ গড় 25 হয়, কিন্তু ভুলতে এটা সংখ্যা 50ৰ ঠাইত কি 30 লিখা হয়, তেন্তে সঠিক গড়টো হ'ব বুলি কৈছে। চোৱা এইটো অলপ বেলেগ কুৱেশ্যন, কেনেকৈ কৰিম চোৱা। কি কৈছে, আগতে গড় কিমান দিয়া আছে এইটো চোৱা, গড় কিমান দিয়া আছে, 25, এইটো ভালদৰে চাবা। তাৰপিছত কি কৈছে 50ৰ ঠাইত কিমান লিখা হ'ল 30 লিখা হ'ল, এইটো ভালদৰে মনোযোগ দিবা দেই, কিহৰ ঠাইত কি লিখা হয় সেইটো ভালদৰে মনোযোগ দিবা। তাৰপিছত চোৱা এবাৰ ওলাই কেনেকৈ গড়টো কেনেকৈ ওলায়, সঠিক গড়টো কেনেকৈ ওলাই চোৱা। আগতে যিমান গড় দিয়া আছে সেইটো গড়টো কি লিখি ল'বা, গড় কিমান দি আছে 25 মই লিখি ল'লোঁ। তাৰপিছত প্লাছ হ'ব নে মাইনাছ হ'ব, ইয়াৰ পিছত এইটো চাবা। প্ৰথমতেই চাবা 50ৰ পৰা কি হ'ল 30 হ'ল, প্ৰথমতে কি সংখ্যা আছে, ডাঙৰ সংখ্যা আছে, 50 যিহেতু ডাঙৰ হয়, তো ডাঙৰ সংখ্যা আগতে আছে, তো ইয়াতে কি হ'ব প্লাছ বহিল। তাৰপিছত ওপৰত কি বহিব, 50 আৰু 30ৰ মাজত কি কিমান ডিফাৰেঞ্চ আছে, 20ৰ ডিফাৰেঞ্চ আছে, তো 20 ওপৰত বহিল। তাৰপিছত তলত কি বহিব, কিমানটা সংখ্যা আছে, 10টা সংখ্যা বুলি কৈছে, এইটো চোৱা 10টা সংখ্যা, তো 10 তলত বহিল। এই 10 যদি 20ক কেইবাৰ কাটাকাটি কৰিব পাৰিম 2 বাৰ, তো 25 যোগ 2 কিমান হ'ব 27 হ'ব, ৰাইট এনচাৰ। নিশ্চয় বুজি পাইছা। এইটো মই আরেকবাৰ বুজাই দিওঁ। চোৱা প্ৰথমতে যি আছে গড় যিমান দি আছে সেইটো লিখিবা, গড় কিমান দি আছে 25। তাৰপিছত ইয়াতে প্লাছ হ'ব না মাইনাছ হ'ব কেনেকৈ বুজি পাবা, প্ৰথমটো যদি চোৱা 30 50ৰ ঠাইত কি লিখা হ'ল 30 লিখা হ'ল, প্ৰথমটো কি ডাঙৰ আছিল সেইকাৰণে ইয়াতে প্লাছ লিখিলোঁ, যদি সৰু থাকে মাইনাছ লিখিবা। তাৰপিছত ওপৰত কিমান হ'ব, ডিফাৰেঞ্চ কিমান আছে এই দুটা, 30 আৰু 50ৰ মাজত ডিফাৰেঞ্চ কিমান আছে 20, সেইকাৰণে 20 ওপৰত লিখিলোঁ। বাকী 10 কেনেকৈ হ'ল, কিমানটা সংখ্যা আছে 10টা সংখ্যা আছে, সেইকাৰণে 10 তলত লিখিছোঁ। নিশ্চয় বুজি পাইছা। এতিয়া নেক্সট কুৱেশ্যন কৰোঁ এই ধৰণৰে, তেতিয়া কনচেপ্টটো ক্লিয়াৰ হৈ যাব। চোৱা কি কৈছে, কুৱেশ্যন নম্বৰ 9। এতিয়া কি কৈছে চোৱা, 25টা সংখ্যাৰ গড় 40 হয়, কিন্তু ভুলতে এটা সংখ্যা 60ৰ ঠাইত 70 লিখা হয়, তেন্তে সঠিক গড়টো হ'ব বুলি কৈছে। চোৱা কেনেকৈ কৰে ভালদৰে চাই ল'বা। কি কৈছে, প্ৰথমতে গড় কিমান দি আছে সেইটো লিখিলোঁ, গড় কিমান দি আছে 40 দি আছে, 40 লিখি ল'লোঁ। তাৰপিছত প্লাছ না মাইনাছ হ'ব কেনেকৈ গম পাম, 60ৰ ঠাইত কি লিখা হ'ল বুলি কৈছে 70 লিখা হ'ল। চোৱা প্ৰথম সংখ্যাটো কি আছে 60 আছে, মানে সৰু আছে, সৰু থাকিলে কি হ'ব মাইনাছ, তাৰপিছত বাই দিবা। ওপৰত কি হ'ব, কিমানৰ ডিফাৰেঞ্চ আছে 60 আৰু 70 মাজত ডিফাৰেঞ্চ কিমান 10, তো 10 ওপৰত হ'ব। নিশ্চয় বুজি পাইছা। তলত কিমান হ'ব, যিমানটা সংখ্যা আছে, সংখ্যা কিমানটা আছে 25টা বুলি কৈছে, কুৱেশ্যন চোৱা 25টা সংখ্যাৰ গড় বুলি কৈছে, যিহেতু তলত 25 হ'ব। এবার 10 দি 5ক এবার যাব 2 বার, আর 25ক 5 দি 5 বার, এবার 40 মাইনাস 2/5। এবার 5 দি তোমালোকে 2ক হরণ করে দিবা, 5 দি 2ক যদি হরণ করে দেখ এবার যাব
এটা 0.0 তো কিবা যাব 4 বাৰ যাব 0.4 তো ইকুয়াল 40 মাইনাস 2/5 মানে কি 0.4 হব সরি 0.4 দে 4 হব তো 40 পৰা 0.4 গেলে কিমান হব 39.6 হব সো রাইট आंसर হব অপশন বি নিশ্চয় বুজি পাইছা তো এতিয়া কুৱেশ্যন নম্বৰ 10 ৰাম শ্যাম আৰু হিতাৰ গড় বয়স 20 বছৰ যদি ৰাম আৰু শ্যামৰ গড় বয়স 19 বছৰ হয় তেন্তে হিতাৰ বয়স হ'ব এই ধৰণৰ কুৱেশ্যন মই আগতে কৰি দিছো সেই কাৰণে মানে আজিৰ ভিডিঅ'তে কৰি দিছো তোমালোকে চাবা ভিডিঅ'টো যদি ভালদৰে চোৱা তেন্তে এই কুৱেশ্যনটো কৰিব পাৰিবা যে তোমালোকৰ কাৰণে হোমৱৰ্ক থাকিল ইয়াৰ ৰাইট এনসাৰটো তোমালোকে কমেন্ট বক্সত জনাই দিবা আৰু ভিডিঅ'টি চালে যদি চোৱাৰ পিছত কিবা বুজি পাইছা তেন্তে আমাৰ চেনেলটি সাবস্ক্রাইব কৰি দিবা ভিডিঅ'টি চোৱাৰ বাবে ধন্যবাদ